আজি বছৰৰ প্ৰথম দিন আৰু আমাৰ ছোৱালীজনীয়ে একে হাতত মানে মেহেন্দি লগাই আছে। হেপী নিউ ইয়েৰ মোৰ ফালৰ পৰা সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আৰু আমি আজি অকণমান ফুৰিবলৈ যাম, আহক তেনেহ'লে। এয়া আহি পাই গৈছোঁহি বশিষ্ঠ মন্দিৰ, কাৰণ বছৰৰ প্ৰথম দিনাখনেই মানে ভগৱানৰ ওচৰত এগছি চাকি লগালে মনটো ভাল লাগে। ৰাতিপুৱাই শিৱ মন্দিৰত চাকি দিলোঁ। এতিয়া সন্ধিয়াৰ চাকিগছ বশিষ্ঠত দিবলৈ আহিলোঁ। এয়া মোৰ ছোৱালীজনী আৰু মানুহজন, তেওঁলোক গৈ আছে ওপৰলৈ। মোক ভিডিঅ' কৰা মানুহ নাই যে মই নিজে কৰিব লাগে। তেওঁলোকক মই দেখাব পাৰোঁ, মোক দেখাটোত অকণমান মানে মোৰ মানুহজনে ভিডিঅ' কৰি দিবলৈ অকণ টান পায় আৰু। এয়া বশিষ্ঠত আজি বহুতেই মানুহ হৈছে। খুব ভাল লগা এটা পৰিৱেশ বশিষ্ঠ মন্দিৰত ভগৱানকো দৰ্শন কৰা হয়। আৰু এয়া মেইন মন্দিৰ ভাগৰ ভিতৰ, আৰু লগতে জুৰিটো খুব ভাল লাগে। জুৰিটোত মানে ওচৰত থাকি বা বহি খুবেই ভাল লাগে। এয়া হাজাৰ বিজাৰ চাকি জ্বলিছে আৰু এয়া জুৰিটোত ছোৱালীজনীয়ে খালি ভৰি ধুওঁ এয়া জোতা খুলি এয়া ভৰি ধুইছে, দেখিছেনে এই আন্ধাৰতো। আৰু ইফালে অলপ পোহৰ আছে, এয়া এইখিনিত পোহৰ বাৰু। আৰু বান্দৰ কিন্তু অগণন আছে এই বশিষ্ঠত। আপোনালোকে যদি আহিছে যিখিনিয়ে গম পায় আৰু মানে মোৰ ভয়ো লাগিছে, এইবিলাক কিমান বান্দৰ দেখিছেনে। আৰু ছোৱালীকেইজনীয়ে ওচৰৰ পৰা বান্দৰ দেখি খুব ভাল পাইছে, মংকিকে কৈ আছে। ইয়াত দুইজনী হাঁহি দেখিছে, ফটো উঠিছে। আৰু ঘৰলৈ আহি এটা সৰু সুৰা খানা আয়োজন, এয়া ওচৰৰ বৌজনীয়ে পূৰা লাগি আছে খানাত। বাহিৰতে এনেদৰে খানা বনাইছে কেম্পাছৰ বাহিৰত। আৰু খানাত আছিলে খাচী মাংস, নেপালী কাটিং খাচী, ব্ৰইলাৰো আছিলে বাৰু। আৰু দালি চালি এইবিলাকতো আৰু নৰ্মেল থাকে। এইটো বিশেষকৈ মানে লাই শাকৰ চাটনি খাম বুলি আনিছোঁ, খুব ভাল লাগে। আৰু চালাড এখনো আছিলে। লগতে ছোৱালীজনীয়ে লগৰীয়াৰ লগত খেলি আছে আৰু খানা হৈ গ'ল। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব, ভাল লাগিছে।